নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই পপিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় 4:30মান বাজিলে। মই ভাবিলোঁ অকণমান বজাৰলৈ ওলাই যাওঁ। বহুত দিন বজাৰলৈ যোৱা হোৱাও নাই। বাকীখিনি আপোনালোকক বজাৰত গৈ দেখুৱাই অকণো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। মই এতিয়া ৰেডি হৈ লওঁ, আৰু ৰেডি হোৱাৰ আগতে এটা কথা কওঁ, আপুনি যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। মই আছোঁ এখন দোকানত আহিছোঁ বিহু বুলি কাপোৰ কিনিবলৈ। আপোনালোকক এবাৰ দোকানখন দেখাই দিওঁ। লেডিজ দোকান হয়। এইফালে এইখন পাৰ্লাৰ। এইফালে এইখন টনাশাল। এইফালে আছে লেডিজ দোকানী। কেনেকুৱা দাম? কমতে দি আছোঁ, যিহেতু এবাৰ চালানী গামোচাও বন্ধ কৰা গৈছে, চব মোৰ নিজৰ প্ৰডাকশ্যন। আপোনালোকে আহিব পাৰে বাইদেউৰ দোকানত, নিব পাৰিব কম দামত। হোটেলত চাহ খাবলৈ সোমালোঁ, চাহ খাই লওঁ। এয়া আমাৰ মিষ্টাৰে খাব আৰম্ভ কৰিলে, ময়ো খাই লওঁ এতিয়া। বজাৰৰ পৰা আহি অকণমান বহি লৈছোঁ, ভাবিলোঁ অকণমান জিৰাই লওঁ। লগতে কি কাপোৰ আনিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। এয়া এইটো এটা চাৰ্ট আনিছোঁ, আৰু এইফালে আৰু এটা চাৰ্ট, এইটো মিষ্টাৰৰ বাবে, আৰু ল'ৰাৰ বাবে পিছত আনিম বাৰু। এইখন গামোচাখন লেডিজ দোকানখনৰ পৰা আনিছোঁ। আকৌ চাৰ্টকেইটা বেলেগ এখন দোকানৰ পৰা আনিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।